তো হাই হেল্ল' বন্ধু বান্ধৱীসকল, চাই আছে আপোনালোকে ZG আছামিজ। মই যে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বগীবিল দলং, আৰু লগতে দেখুৱাবলৈ চেষ্টা কৰিম শিৱদৌল, শিৱসাগৰ শিৱদৌল। তো মই গৈ আছোঁ পোনপ্ৰথমতে বগীবিল দলংখন এবাৰ চাই আহোঁ। বগীবিল দলংখন মুকলি হোৱাৰ পৰা এতিয়ালৈকে চাব পৰা নাই আজিলৈকে। তো আজি এইটো আহিছোঁ যেতিয়া এইপিনে এবাৰ চাই আহোঁ বগীবিল দলঙে। তো এয়া চাইছে ইমান ধুনীয়া ৰাস্তা, একদম খেতি পথাৰ, বহুত ভাল লাগি আছে। ৰাস্তাটো বহুত ধুনীয়া, মানে বহুত মজা। আৰু তো দলং পাবলৈ লৈছোঁ আৰু আমি একদম মজা। আৰু চাওক একদম জীৱনত ইমান ডাঙৰ দলঙত প্ৰথমবাৰৰ কাৰণে উঠিছিলোঁ। আৰু বিহাৰত এখন উঠিছিলোঁ, কিন্তু ইমান ডাঙৰ নহয়, সেইখন 7 কিলোমিটাৰমান আছিল। আৰু এইখনতো আমাৰ একদম অসমতে 9 কিলোমিটাৰ। এইখন প্ৰায় ভাৰতৰ ভিতৰতে ডাঙৰ বুলি শুনিছোঁ, কিন্তু হয়নে নহয় ইমানটোও নাজানো দেই। বহুত দীঘল, এখন একদম 9 কিলোমিটাৰ। জয় আই অসম। অ' মাই গড, চাওক না ভিউ। একদম জানুৱাৰীত আহিব পাৰিলে আৰু বহুত বেছি ভাল লাগিলে পিকনিক খাবলৈ ইয়াত ব্ৰহ্মপুত্ৰত। মজা, মজা। দলংখনৰ ওপৰেদি যোনে মানে গৈছে আৰু চবেই ৰখাই কিনে ফটো এটা হ'লেও উঠিছে। আৰু চবেই ৰখি ফটো এটা হ'লেও মাৰে। বহুত দীঘল, অসমৰ ভাৰতৰ ভিতৰতে এইখন ডাঙৰ দলং বুলি ক'ব পাৰি। তো আহি পালোঁ শিৱসাগৰ টাউন। তো এতিয়া শিৱদৌলত যাম। তো শিৱসাগৰখন এনেকুৱা এখন ঠাই, অসমৰ প্ৰাচীন ঠাইসমূহৰ ভিতৰত শিৱসাগৰ নগৰ অন্যতম, কিয়নো এসময়ত শিৱসাগৰ অসমৰ প্ৰাণকেন্দ্ৰ আছিল, আৰু আহোমসকলৰ স্বৰ্গদেউসকল ইয়াৰ পৰাই সমগ্ৰ অসম শাসন কৰিছিল। পুৰণা ৰংপুৰ নগৰত গাতে লাগি আছে শিৱসাগৰ নগৰ। শিৱসাগৰ দিখৌ নদীৰ উত্তৰ পাৰত 1655 বা 56 চনত ফুলঞ্চুপুৰীয়া বুঢ়গোহাঁই বাৰীত এটা বৃহৎ নিৰ্মাণৰ পুখুৰী, এইটো পুখুৰী 1655 বা 56 চনতে খন্দোৱা হৈছিল। আৰু তাৰ পাৰতে শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল বন্ধ হৈ ঠাইখনৰ নাম থৈছিল শিৱপুৰ। 1826 চনত যেতিয়া অসমখন ব্ৰিটিছে শাসন কৰি ল'লা, এই শাসন কৰি নিয়াৰ সময়ত ব্ৰিটিছৰ লগত বহুত আদিবাসী মানুহখিনি আছিল। সেই আদিবাসীখিনি আহি এই বৃহৎ ডাঙৰ পুখুৰীটোক দেখি কৈছিল সাগৰ। সেয়েহে পৰৱৰ্তী কালত শিৱপুৰ ঠাইত শিৱসাগৰ নামেৰে ঠাইখন সকলোৰে মাজত পৰিচিত হৈ পৰিল। তাৰপিছত এই শিৱসাগৰ নামেৰে অকল নগৰখনে নহয়, জিলাখনৰ নামো শিৱসাগৰ হৈ থাকিল। এই দলৰ উচ্চতা প্ৰায় 120 হাত আৰু মেৰে 130 হাত। শিৱদৌলত বৰ্তমানেও নিয়মিতভাৱে পূজা অৰ্চনা চলি আছে। এই মন্দিৰলৈ সমগ্ৰ বছৰটোত বহুত তীৰ্থযাত্ৰী সমাগম হোৱাৰ উপৰিও
শিৱৰাত্ৰি বিৰাট মেলাও ইয়াত হয়। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ বহুত কৰি দিয়ক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক দেই।